কাতি বিহু বা কঙালী বিহু খেতিয়কে সোণালী সপোনস্বৰূপ পথাৰৰ শস্যৰ মংগলৰ কামনা কৰিয়েই আচলতে পথাৰ ভঁৰাল আৰু তুলসীৰ তলত চাকি জ্বলায়। কাতি বিহু কঙালী বিহু যদিও অলপ স্পেচিয়েল কৰি কিবা এখন ভেজ থালিয়ে ৰান্ধো বুলি ভাবিলোঁ। প্ৰথমে ৰান্ধিলোঁ কলফুলৰ বৰ, যোনবিধ বৰ সৰুৰে পৰাই আই মাহঁতে ৰান্ধি থকা দেখিয়ে আহিছোঁ। বেটাৰখিনি আৰু সুস্বাদু কৰিবলৈ ব্যৱহাৰ কৰিছোঁ এভৰিডে মছলাৰ হালধি, জিৰা আৰু ধনিয়া পাউডাৰ, আৰু কলফুল কেইপাহত বেটাৰখিনি লগাই গৰম তেলত ক্ৰিস্পি হোৱালৈকৈ ফ্ৰাই কৰি ল'লোঁ। আৰু মোৰ কলফুলৰ বৰ ৰেডি। দ্বিতীয়তে ৰান্ধিলোঁ তিল দিয়া সৰু আলুৰ ভাজি। তাৰ কাৰণে গুটি আলুকেইটা বইল কৰি কলা তিল দুটামান ড্ৰাই ৰোষ্ট কৰি খুন্দি ল'লোঁ। আৰু অলপ মিঠাতেলত অলপ পিঁয়াজ জলকীয়া দিয়া আলুকেইটা দি দিলোঁ। আৰু তাতে জোখমতে নিমখ আৰু টেষ্টটো এনহেঞ্চ হ'বলৈ ব্যৱহাৰ কৰিলোঁ এভৰিডে মছলাৰ হালধি, ধনিয়া পাউডাৰ, জিৰা আৰু চব্জি মছলা। ভাজি থাকোঁতেই কি যে ধুনীয়া গোন্ধ ওলাইছে। এতিয়া তিলখিনি দি অলপ ভাজিলেই তিল দিয়া সৰু আলু খাব পৰা হৈয়ে গ'ল। আজি কাতি বিহুৰ স্পেচিয়েল থালিখনত আছিল ঔটেঙা দিয়া দাইল, কলফুলৰ পকৰা আৰু তিল দিয়া সৰু আলুৰ ভাজি। খাবলৈ বৰ সুস্বাদু হৈছিল দেই। তাৰ ক্ৰেডিট কিন্তু এভৰিডে মছলাক দিবই লাগিব। এভৰিডে মছলা আমি সকলোৱে ক্ৰয় কৰিব পৰাকৈ কিন্তু বজাৰত মাত্ৰ 5 টকাৰ পৰাই উপলব্ধ। এভৰিডে মছলাৰ সৈতে এইবাৰৰ কাতি বিহু আৰু বিশেষ কৰি তোলক।